फुंनिफ्रायनो जोङो मामा खलबारि गामिनिफ्राय जयैनो हाबाफारिखौ मावजेननाय जादों आरो बेनिफ्राय मामा दतमा बोरसिजरा आरो प्रेमनगर बेनिफ्राय खालायगाव बे खाथि खाला गामिनिफ्राय आरो बे मोनाबिलि समाव जोङो बे आदिबासि गामि धरमपुर 1-2 आरो लोगोसे बे हाल्दिबारि गामियाव गोबां रायजो राजाफ्रा जोंनाव जयनिं लाफैदों। माबायदि अनसायनाय मोनदों रायजो राजानिफ्राय जोङो बिराद मोजां अनसायनाय मोनदों आरो फैगौ समाव जे गासैबो जनगोष्ठिया जोंजों थागोन जों बेखौ दिनै हमदांनो हादों। नोंथांमोननि देरहासारनाया बेसेबां रोखा जाखो दासिमाव? जोंनि देरहासारनाया दासिम माबाखौ सिमाखौ बारबाय, जों देरहागोन। खिन्थु जोंना सानदों मा समाजनि गासै भटखौनो जों मोनजोबब्ला मोजां, ओंखायनो जों बे थांखिखौ लानानै खामानिखौ मावगासिनो। नमस्कार, मोर नाम श्री सुंदर टुडू। मैं एक धरमपुर गाँवर बासिंदा हई, किन्तु 1979 सनत आमार এই ধরমপুর গাঁৱটো বসবাস কৰি আছো। কিন্তু ইলেকশ্যন হোৱাৰ পিছত আমালোকৰ কেম্পত গৈছিলো, কিন্তু এতিয়া আমাৰ ধৰমপুৰতে থাকো। 2011 চনত ৰিলিজ হৈ আমাৰ এই ধৰমপুৰত আছো, কিন্তু এতিয়ালৈকে আমাৰ এই ধৰমপুৰত কোনো ৰাস্তা ঘাট একো নাই। কিন্তু আগতে আমালোকে বিজেপিক কিবা বিপিকক ভোট দিছিলো, কিন্তু এখেতৰ লগত ভোট দিয়াৰ পিছত এতিয়ালৈকে আমাৰ গাঁৱত কোনো সুবিধাটো দিয়া নাই। সেইকাৰণে এতিয়া আমালোকে ভাবিছো যে এতিয়া বিজেপি চৰকাৰ আহিছে, বিজেপি চৰকাৰ অহাৰ পিছত এতিয়া ইলেকশ্যন একো হোৱা নাই আৰু কোনো হাই কাজিয়া একো হোৱা নাই, শান্তি শৃংখলাভাৱে চলি আছে। আৰু বিজেপি চৰকাৰে বহুতো মহিলাৰ কাৰণে দি আছে, যেনে অৰুণোদয় আঁচনি আৰু কৃষিসকলক যিসকলৰ পাট্টা কাগজ আছে সিহঁতৰ কাৰণে কৃষিৰ কাৰণে টকা দিয়া আছে মাহে মাহে। সেইকাৰণে আমালোকে ভাবিছো এতিয়া আমাৰ গাঁৱৰ যাতে শান্তি আৰু যিসকল অসুবিধা আছে সকলে। আচ্ছা দাদা, গাঁৱৰ নামটো কি? হলদিবাৰী। আমাৰ বিজেপি চৰকাৰ আগেৰ পৰা আমি অনেক ভাল পাইছোঁ, আৰু যেহেতু আমাৰ গাঁৱতে কিছু ৰাস্তা ঘাট না আছিলে, কিন্তু আমাৰ ৰাস্তা ঘাটটো বনাই দিছে। বনাই দেওয়ার পাছত আৰু যে ঠাণ্ডা সিজনত কম্বল দিছে আৰু গৰম সিজনত মশাৰী দিছে। এই কাৰণে আমাৰ গাঁৱৰ পাব্লিকবিলাকত সেইকাৰণে আমাৰ মানে বিজেপি চৰকাৰ আমাৰ যেটা আমি কেন্ডিডেটের নামটো বিচাৰিছে, এটাতো কি নাম, মনোৰঞ্জন বৰ্মা, আমাৰ তাকে আমি যোগদান কৰিব অহা ইলেকশ্যনটো। আমাৰ কিমান আমাৰ গাঁৱত মোটামুটি 72 ঘৰ আছে, আমাৰ তাৰ পাব্লিকটো মানে মনোৰঞ্জন বৰ্মাকে আমি ভোটটো যোগদান কৰি দিয়া দিব। আগতো অনেক আগতো এই যে বিপিএফ আছিলে, সেই চৰকাৰটো আমাৰ ইলেকশ্যন আহিব সেই সময়ত ক'বে যে আমাৰ ৰাস্তা ঘাট দিব, কি দিব, হেন দিব। যেতিয়া ইলেকশ্যন পাৰ হ'ব একো লেচন দেখা নাপাওঁ। এইকেইটা আমাৰ এটা মনোৰঞ্জন বৰ্মা এতিয়ালৈকে ইলেকশ্যন পোৱা নাই, খেলি নাই, এইবছৰ খেলিয়ে আছে। তাও এই না খেলা আগতে আমাৰ গাঁৱতে মানে অনেক মানে দিছে আর কি, সহায় দিছে। এতিয়া কম্বল দিছে, রাস্তা ঘাট বনাই দিছে। আর যদি আমার এটা আর জিতে দিলে আর আমার কালভার্ট আছে, রাস্তা আর ভাল করে বানালে আমি আমার বক্তব্যটা ইমানে শেষ করে লব।